নমস্কাৰ, মোৰ অন্য এটি মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। আজি হৈছে সাত বিহু আৰু সাত বিহু উপলক্ষে আমি খাওঁ 100 এবিধ শাক। আপোনালোকে খালেনে নাই বাৰু? যিহেতু আমি সাত বিহুৰ দিনাখন খাওঁ, অৱশ্যে বহুতেই বিভিন্ন ঠাইত গৰু বিহুৰ দিনাই খায়। গতিকে এয়া অকণমান দেখুৱাইছোঁ আপোনালোকক। ঢেকীয়া আছে, খুতুৰা আছে, মানিমুনি আছে, কণ বিলাহী, আম, কল পচলা, মধুসোলেং, লাওৰ পাত, কঁঠাল, বিভিন্ন ধৰণৰ শাক মিক্স কৰি 100 বিধ বনোৱা হয় মুঠৰ ওপৰত। তাকে বোলো আপোনালোককো দেখুৱাই দিওঁ কেনেকৈনো আমি আজি দুপৰীয়া সাঁজ খালোঁ আৰু কি বনালোঁ। আৰু বনালোঁ কুকুৰা মাংসৰ সৈতে কলপচলা। গতিকে সেয়াও অকণমান দেখুৱাই দিলোঁ আপোনালোকে। মুঠতে আজি দুপৰীয়া আছিলে আমাৰ কণ বিলাহীৰ সৈতে ক'লা কচু ভাজি, কুকুৰা মাংসৰ সৈতে কল পচলা, বুটৰ সৈতে ঢেকীয়া, লগতে 100 এবিধ শাক। কেনেকুৱা পালে জনাব। বাই বাই।